দেখিছে আমাৰ অসমতে কিমান অভদ্ৰ মানুহ আছে কি কম আৰু আজি প্ৰথম আহিলো আৰু ইয়াতে মদ খাই লৈ মানে বহুত ৰকত ভালে এয়া মাছ এতিয়া বজাৰৰ পৰা আনিছে এওঁলোকে এইখিনি ৰৌ মাছ এতিয়া এইখিনি ধুই কৰি লৈ ফ্ৰাই কৰিমগৈ আৰু এইখিনি ফিচাৰীত মাৰা মাছ ফ্ৰাই কৰিয়ে আছোঁ দেখাম বাৰু আপোনালোকক ফিচাৰীৰ পৰা অনা মাছ এইখিনি ইমান ডাঙৰ হোৱা নাই আপুনি আপোনালোকক দেখাইছে ভিডিঅ'ত সেইকাৰণে আকৌ ডাঙৰ মাছ আনিছেগৈ এতিয়া প্ৰথমে এইখিনি ভাজি লৈছোঁ তাৰপিছত ডাঙৰ মাছখিনি ভাজিম এতিয়া মই ভাজিম এয়া ৰৌ মাছ এয়া দেখিছে ডাঙৰ ডাঙৰ পিচ উঠনি মানে মাছখিনি পচন্দ হোৱা নাই একেবাৰে সৰু সৰু পিচ যে এতিয়া সেইকাৰণে ডাঙৰ ডাঙৰ পিচ আনিছে বিহু বুলি মানে অলপ ডাঙৰ ডাঙৰ পিচ হ'লে বেয়া নালাগে ভালেই লাগে বাৰু মনটো समझ रहे हो ना ইয়াত দেখিছে ডাঙৰ ডাঙৰ পিচ মোৰ মানে মাছ ফ্ৰাই কৰি থাকোঁতে একদম ফুটি আহি মুখতে পৰিলেহি নহয় গালতে মুখখনে যদি বেয়া হৈ যায় আপোনালোকৰ লগত কেনেকৈ ভিডিঅ' বনাম সেইকাৰণে এইটো খুলি গৈছে দেখিছে আপোনালোকে জানমণি একদম হেলমেট পিন্ধি ল'লে আৰু এতিয়া ময়ো আহি পাই গ'লো ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে বিহু শুভেচ্ছা থাকিল সকলোকে আৰু এতিয়া মই মাছ এপিচ খাম বিহুটো মাছ এপিচ সুদাই খাম মালৰ লগত নহয় মাল নাখাওঁ মই খাম মই খালি খালিকে এতিয়া একদম মোৰ টেনশ্যন ফ্ৰী কেমেৰাটো মানে কি খেলি মেলি কৰি থাকে এইফালে সেইফালে এইফালে কিয় নেকি তুমি মাছ ভাজোতে হেলমেট পিন্ধি লৈছা তো বিহুৰ শুভেচ্ছা দিলানে নাই নাই দিয়া নহয় মাছ ফ্ৰাই কৰি থাকোঁতে পাহৰিছোঁ একদম সকলোকে কাটি দিলে বহুত শুভেচ্ছা থাকিল মাছ A few moments later. তোমাক কমাই দিম দেই এইখিনি মোৰ বেছি প্ৰিয় হয় মাছতকৈ এইখিনি অঁ মোক নিদিয়া দিম তোমাক কমাই দিম মোতকৈ মোক কমাই দিবা কথা ক'ব পাৰিছা নিদিওঁ তোমাক মই খাবই নিদিওঁ তুমি এই মাছ সোপাকে খাবা মই বনালেহে খাব পাৰা মই বনাই ল'ম অঁ হ'ব দিয়া বিহু দিন মোক নিদিয়ে কথা ক'বলৈ কৈছোঁ কমকৈ দিম বুলিয়ে কৈছোঁ এনেকে নহ'ব মই গোটেইখিনি খাম নিদিওঁ খাবলৈ খতম যাবানে বনাই শেষে কৰিলা নেকি ক'ত গৈছিলে আপুনি মোৰ বনাই শেষ হ'ল বিহু ভাত তো বিহু শেষ হ'লা বনাই তো গাইজ এয়া বনালে আমাৰ জানমণিয়ে এইটো লেবেৰা ভাজিটো ন বিহুত বনোৱা ইয়াত কি আছে ইয়াত ৰঙালাও বন্ধাকবি আৰু কিবা কিবি আছে বহুত মূলা আলু আৰু মাছৰ মূৰা এইখিনি ভাজি আৰু এইখিনি দাইল তো দাইলত কি আছে মগু দাইল এয়া মাছ তুমি নাই ভিডিঅ' বনাবলৈ মই মাছ চাছ দি আজৰি তো বন্ধুসকল মই মানে আজি এঠাইত যাব লগা হ'ল বিশেষ কাৰণ তাত আৰু মানে মই কেমেৰাত মানে যিটো মোবাইলত শ্বুটিং কৰোঁ মানে ভিডিঅ' বনাওঁ তো লৈ গুচি গ'লোঁ তো বিহুৰ ভাত তৰকাৰী আৰু কেনেকুৱা ৰেচিপি বনিলে একো গমেই নাপালোঁ আৰু তাৰমানে কি কৰিবা এতিয়া নাই তুমি ফুট লোৱা নাই যে আজি চাওঁ মানে কামত লাগি থাকোঁতে ফুট লোৱা হোৱা নাই ফুটটো মানে সৰি পৰিলে The next day. তো বন্ধু বান্ধৱীসকল ৰাতি ভাত খাওঁতে ভিডিঅ' কৰাই নহ'ল মানে ভাগৰো লাগিল বহুত মই কাম এটাত গৈছিলোঁ মানে ভিডিঅ'ত কৈছোঁৱেই মই আৰু এতিয়া খাই আছোঁ একদম মানে বিহুৰ ভাত তো এয়া দাইল বনিছিলে একদম মগু দাইল আদা নহৰু দি একদম মছলা দি ধুনীয়াকৈ মাছৰ আৰু এয়া বনিছিলে মানে বিভিন্ন ধৰণৰ চব্জি আৰু ইয়াতে মই এতিয়া খাই আছোঁ আৰু এয়া ধুনু কেনেকুৱা লাগিছে বিহু ভাত খাই ভাল লাগিছে আজি বিহু বুলি জলপান খাম টেঙা খাম সকলোবিলাক আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই যাম তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে নাজামানি বিহু যেনে অনুভৱ হোৱা নাই কিয় নেকি বিহু বুলি আজি মানে টেঙা খোৱা মানুহ নাই আৰু একদম আমি টেঙা বিচাৰি ঘূৰি সিদিনা আপোনালোকে দেখিছে বজাৰৰ পৰা লৈছিলোঁ 20 টকাকে নে 30 টকাকে তো
তো আজি আকৌ গ'লো বিচাৰি টেঙা দাম হ'লগৈ আজি 50 টকা এটা দাম তো গতিকে আৰু টেঙা নানিলো যি আছে তাকে খাম বুলি ভাবি মন গিয়াৰ মাৰি এতিয়া বহি আছে আমাৰ জানমণি কোনো লগ সংগবোৰ অহা নাই তো চিত্ৰও আহি পোৱা নাই আৰু কোনোৱে এতিয়ালৈকে বৰ্তমান আহি লগ হোৱা নাই দুপৰীয়া 12টাই বাজিলহি তো বিহু মানে একদম আজি বতলা গৈছে अरे कहना क्या चाहते हो তো ইয়াৰ পিছত আমি টেঙা খাবলৈ যদি কোনো নাহে অকলেই গুচি যাম নাই 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 মানুহ নাই মানুহ নাই আমি মানুহ ব'ল টেঙা খাব তই অমুকখন দাম এই ভিডিঅ'টো দি লওঁ ন আজি ভিডিঅ'টো বিহু ভিডিঅ' তো বিহু উৰুকা ভিডিঅ'টো এতিয়া মানে ইয়াত দি আছিলে তো আপোনালোকে যেতিয়া ভিডিঅ'টো চাই আছে তেতিয়া হয়তো আমাৰ ভিডিঅ'টো পাবই পম্পি পপুত পাৰ্ট 1 ফাইনেলি ইয়াত টিকলো পাই গ'লি আৰু কলপাত কাটিবলৈ একদম ষ্টাৰ্ট কৰি দিলে টেঙা খাম আজি টেঙা খাবি নে খাম কলপাতখন কাটি লওঁ তো তামাম খাম মানে টেঙা আৰু একদম সকলো ৰেডি না ৰেডি টেঙা খাবলৈ চব ৰেডি মানে জানুৱাৰীটো ৰেডি তো মানে একদম কি ক'ম আৰু তাৰমানে টেঙা খাব ৰেডি নে ৰেডি তো ধামাকা ন টেঙা খাব ৰেডি নে সেইফালে টেঙা খাব ৰেডি ৰেডি কলপাত কাটি হৈ গ'লে বল যেতিয়া মানে একদম পাই গ'লোহি টেঙা খোৱা প্লেচ মানে আমি বেলেগত বিচাৰি নললো বতাহ মাৰি আছে ধুনীয়া গছৰ তলত আৰু একদম মানে এয়া চাওক স্কুলৰ বাকৰিত ন একদম স্কুলৰ ফিল্ডতে বহি লৈছো আৰু পুৰা ধামাকা টেঙা মানে কি ধামাকা খাম আৰু 3টা টেঙা তাকে মানে খাম আৰু কোনোবা আহি আছে বাহঁত আহিব আৰু মানে একদম বহুত কোনোবা কোন আহিব আপোনালোকক ভিডিঅ' জৰিয়তে দেখাই আছো মানে আগে আমি বোলো নাহোঁতে এটা টেঙা খাই লওঁ তাৰপিছত আহি যাব তেওঁলোক তো সকলোকে দেখাম ভিডিঅ'টো তো বলক একদম মানে আজি আৰু বিহু শুভেচ্ছা থাকিল কৈছো আগে নে ধুনু টেঙা খাবানে এডাল কি বুজিব নে নাই এনেহে বুজিব মানে একে পকৰ পুৰি যোৱাকে মানে খানিব সেইটো কাৰণে মানে পানী আগে ৰেডি কৰি থৈছে টেঙা এইকেইটা হা টেঙা এফাল নাই দেখোন এইটো কি তুমি খাই দিলা শেষ কাহানী ঘৰ কি খতম কেমেৰা লৈ যে তই একেবাৰে গোটেইখন কাহানীটো কি মানে কেমেৰা থাকিলে টেঙা খুৱাই নালাগিব এইটোৱে টেঙা খাব মানে এইটোৱে চালা ন টেঙা খাবাই মানে খাবাই একে বহি ললাই তাৰমানে কি হ'ল টেঙা নাকাটি পেলাই বহিহে আছে দেখোন গাইছ বিহু বুলি ডেন না আছে বা মই নাচিয়া तुम्हार लाई को कालो হৈছে কোনে কাটি আটা আছে ঐ ধনু টেঙা কাটি হৈ গ'ল নেকি বিহু লাগিছে জানো নাই লগা বিহু অকমান লাগিছে ন টেঙাটো খালেহে বিহু ল'ব ধনু বিহু লাগিছে নে ধনু বাপুজি স্কুল বন্ধু বান্ধৱীসকল এইখিনি জেগাতে আমি এতিয়া বৰ্তমান খাই আছো টেঙা আমাৰ ঘৰ সৈটো আৰু আমি এই ফিল্ডতে ইয়াতে টেঙা খাই আছো বিহুৰ টেঙা একে ৰখে জোৰাই আছে ন তাৰমানে বন্ধু বান্ধৱীসকল দেখিছে টেঙা কাটি হৈ গৈছে জানমণি টেঙা কাটি হৈ গৈছে ন দুয়া চাওক টেঙা কাটি হৈ গৈছে বেয়া খাওন দিছে জ্বলাও মানে এনেকুৱা দিছে মানে একদম কেনেকুৱা অপূৰ্ব কেনেকুৱা ভালনে একে মানে লাজাবাব টেঙা খাইছা জলদি খাই আলহী আহিছে জলদি খা কি হ'ল লাহে খা অত্যাচাৰ কিহৰ লগাই যা পাই গৈছে সি একদম আমাৰ মানে বাহত আছে পাই গ'ল একদম আছে বহুত টেঙা আছে কিন্তু গুটি সোপাই আছে তো আমাৰ ইয়াৰ পিতাই আৰু একদম মোৰ বন্ধু পৰাগ পাই গৈছে সি একদম কেনেকুৱা বিহু বেয়া ৰিজাল্ট বেয়া চাকৰি নহ'ল এতিয়া গৰু হাল কিনিম হাল বাম মজা হৈ যাব ये बड़ी अच्छी बात कही आप হৈ যাব টকাও নাই ইমান টকা দিবলৈ তো একদম আমাৰ পাৰ্টি আৰম্ভ মানে একদম বিহু পাৰ্টি টেঙাহে নাই আজি তেনেই সীমিত টেঙা
তো এতিয়া মানে একদম টেঙা খোৱা পুৰা ষ্টাৰ্ট হৈ গৈছে, সকলো আহি গ'ল আৰু একদম মানে আৰু এজন আহিব বাকী। বিহু লগাইছে বিহু কেনেকুৱা? বিহু মই চব নহয় লপ লপকে মজা মজা টেঙেনা হ'লগৈ আৰু কি কম, উপায় নাই আৰু এতিয়া আকৌ বেলেগতো টেঙা খাবলৈ যাম নহয়, তাতে আছো লোক মাৰিমগৈ আৰু মাঘৰ বিহু বোলে পাহৰিলে। মাঘৰ বিহু নহয় নেকি কিবা? মাঘৰ বিহু টেঙা খায় মাঘৰ বিহু হয় নহয় বাৰু? মাঘৰ বিহু হয় নহয় বাৰু ব্ৰক? এতিয়া এই মামা যে নাজানে মোৰ ভুল হৈ গ'ল। নাযায় যাওঁ ৰ নাৰিকল কাটি লওঁ। নাৰিকল কাটিছে খাব দিবনে? লাডু বনাম, লাডু লাডু বনাই খাম বিহু বুলি। ব'ল যাম ব'ল, তই ওলাই গৈ যাচোন। কি খাছা? অ দৈ খাছা, কেনেকুৱা লাগিছে? মিঠা নে টেঙা? এতিয়া মানে আমি যাবলৈ ওলাইছো এনেকুৱা এঠাইলৈ য'ত বোলে বহুত মানুহে টেঙা খায়। দেৰিয়ে হৈ গ'ল, তো তাত মানুহ আছে নাই নাজানো। তো মই এতিয়া গাড়ী চেঞ্জ কৰিলো, এইখন চলাই আহিছিলো আৰু এতিয়া মই যাম এইখনত বসন্তীত চিত্ৰৰ লগত। তো ব'লকচোন আমি এনেকুৱা এডোখৰ জেগাত যাওঁ য'ত বহুত মানুহে টেঙা খাই আছে। ইয়াত মানে একদম বিহু মজা চলি আছে, এই দেখিছে আগলৈ ওলা আগত ওলা। তো গাইছ একদম এয়া পাই গ'লো সেই টেঙা খোৱা জেগা আৰু ইয়াতে বহুত মানুহে টেঙা খাই আছে। আৰু এতিয়া ভাটিবেলাহে মানে টেঙা খাই ইয়াতে টেঙা খোৱা প্লেচ চলি আছে। আমি ইউটিউবৰ ভিডিঅ' বনামি खोपड़ी तोड़ साले का চাওক চাওক এওঁলোকক দাদাগিৰি দেখাইছে। বাদ দে না বাদ দে না। কি হব হা কি হব? বহুত দৰকাৰে দুখ পাব এইবিলাক। ये बड़ी अच्छी बात कही आप। দেখিছে আমাৰ অসমতে কিমান অভদ্ৰ মানুহ আছে। কি কম আৰু আজি প্ৰথম আহিলো আৰু ইয়াতে মদ খাই লৈ মানে বহুত ৰকত ভালেই চক টেঙা খাবলৈ আহি ইয়াতে মানে মোৰ হাঁহি উঠিছে বিশেষকৈ। চিত্ৰ হাতত তেজ উলিয়াই দিছে, বহুত বেয়া কথা কৈছে, বদনাম কৰি দিছে। আৰু নেক্সট টাইম ইয়াত আমি নাহো। আপোনালোকে নিজে আহিলে আহিব বিচাৰে যদি আহিব, কিন্তু আমি নাহো। কাৰণ এনেকুৱা কৈছে যে কি গাঁও খজোৱা যিখিনি ট্ৰাইবেল মানুহ, তো তেওঁলোকৰ নাম কৈছে, তেওঁলোক বোলে এনেকুৱাই বোলে। তো গাঁও খজোৱা কোন নাজানো, তো সকলো মানুহকে বদনাম নকৰোঁ। তো তেওঁলোকে কৈছে গাঁও খজোৱা ট্ৰাইবেলৰ ল'ৰা হয় তেওঁলোক। তো আজি চিত্ৰক যিখিনি ঘূণ কৰি দিলে, তো মোৰ একচুৱেলি কিন্তু হাঁহিহে উঠিছে। কিয়নো এই কথাটো হৈছে কি আমি এনেকুৱা সৰু সুৰা কাজিয়ালৈ জেঙালৈ ভয় নকৰোঁ, কিন্তু আমি ইমান অভদ্ৰ নহয় যে য'তে ত'তে কাজিয়া লাগি ফুৰিম। আমি ইয়াত আহিছিলোঁ বিহু দিন ভিডিঅ' দেখাম, ইয়াত মানুহবোৰক দেখাম ইয়াত কেনেকৈনো টেঙা খাইছে মানুহবোৰে বা বিহু কেনেকৈ আয়োজন কৰিছে দেখাম বুলি। কিন্তু আমি ছাইডতে আছোঁ, কিন্তু ছাইড দিয়া নাই বুলি কাজিয়া কৰিছে। এনেকুৱা অভাইচ ভাষা বহুতো মই ভিডিঅ' আপোনালোকক নেদেখালোৱে। মদ খাই ক'বই নাই। তো আজি মানে বহুত ডাঙৰে জেং হৈ গ'ল, মই কি ক'ম আৰু। তো মইতো বহুত দিন মিডিয়াতো কাম কৰিছোঁ, তো আমি মিডিয়া মানুহে আৰু আমাৰ লগত সেইটো কাৰণে পুলিচ চুলিচো বহুত চিনাকি আছে। আমি তেওঁলোকেও আইনৰ মানে ব্যৱস্থা কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইমান ডাঙৰ কাজিয়াও নহয় বাৰু। তথাপিও ভিডিঅ' আপোনালোকে দেখিছেই। তো বাৰু এতিয়া এইবোৰ বাদ দিলোঁ, দেখাই আছোঁ ইয়াৰ পৰিৱেশবোৰ।
বহুত মানুহ দেখোন বহুত মানুহ তো আমাৰ তাত দেখোন এইবাৰ বিহু নাই বুলি ভাবিছিল টেঙা খোৱা মানুহে নাই ইয়াততো বহুত মানুহ প্ৰতি বছৰ হা এই লাষ্ট টাউন আহোঁ ইয়াত প্ৰতি বছৰ হয় ন এই কাজিয়া আমাৰ যোৱা বছৰ কাজিয়া হৈছে এনেকুৱা সেইবছৰ হৈছে লাহে লাহে আমি বাদ দিম আৰু ইয়ালে অহা বাদ দিব লাগিব অহা বছৰ পৰা বাই ইয়াত তো মইতো প্ৰথম আহিছিলো আহিয়েতো দেখিলো কি ৰাস্তাত চাইড মানে আহি চাইডত থাকোঁতেই আমাক আহি প্ৰথমে ডাঙৰ মানুহ আছে হয় তো সেইটোতো আমি নেদেখালোৱে বাহ বহুত দূৰলৈকে মানুহ আছে দেই টেঙা খোৱা আছে বহুত দূৰলৈকে আছে বাপৰে অকণমান মানুহ বিহুত এনেকুৱা টেঙা খোৱা জেগা মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে আমাৰ বেছি দূৰ নহয় কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে বিহু চলি আছে পুৰা এই মজা আছে এই নাচা কি মজা 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 বঢ়িয়া প্ৰথমবাৰ আহিলোঁ ইয়ালৈ আৰু ইয়াতে বহুত মানুহ হয় একদম মানে কি ক'ম আৰু বহুত ভাল লাগিল আহি তো দেখিছে কিমান মানুহ পিছত আহি আছে আৰু এইফালেও চাওক কিমান মানুহ বহুত ভাল লাগিল আহি ইয়াতে তো মানে কাতি বিহুত এনেকুৱা মানুহ এইবাৰ প্ৰথম পাইছোঁ এনেইতো মাঘৰ বিহুত হয় মানুহ তেনেকৈ প্ৰগ্ৰাম চগ্ৰাম হয় কিন্তু ইয়াত কাতি বিহুত টেঙা খোৱা মানুহ ইমান হয় আৰু ইয়াত দেখিছে ভণ্টিহঁত মানুহে মানুহ আৰু কি কম অলপ খোজকাঢ়ি ঘূৰি দিলোঁ বহুত মানুহ একদম মানে ভাল লাগিল আহি খালি অকণমান বেয়া লাগিলে কাজিয়াখনৰ কাৰণে বাকী ঠিকে আছে ফাইনেলি একদম মানে পৰাগক লগ পালোঁ বেলেগ লোকত দেখোন পা বৌ হিৰো একদম একদম হিৰো হিৰইন মাজত যাওঁ বেলেগ কাজিয়া ডিষ্ট্ৰিক্টৰ হাত চকনাক ফালি দিছে ভিডিঅ' ৰেকৰ্ডিং গোটেইখিনি হৈ আছে ভালে বিহু লগাইছা নাই বিহু লগাইছা ইয়াত বহুত ডাঙৰ প্ৰগ্ৰাম পাতিছো দেই আজিহে দেখিলো প্ৰতি বছৰ মজা বুলি ক'লে পথাৰত চাকি জ্বলোৱা পৰ্ব আমাৰ অতীজৰ চলি আহিছে আৰু এইটো দেখিছে আপোনালোকে কলপটুৱাত বনাইছে একদম মানে চাকিটো তো মানে একদম বহুতেই ভাল লাগিছে দেখি তো চাওক তো একদম কি ক'ম আৰু কাতি বিহুৰ একদম মানে সুন্দৰ এটা পৰিৱেশ পালোঁ ইয়াত আহি তো ভাল লাগিলে খালি কাজিয়াখনৰ কাৰণে অকণমান কিবা এটা বেয়া লাগিল তথাপিও একো নাই বাৰু চলি যায় এইবোৰ সৰু সুৰা কাজিয়া তো চাওক কিমান সুন্দৰকৈ চাকি গছ জ্বলি আছে তো হেপী কাতি বিহু সকলোলৈ তো গাইজ যেতিয়া মানে ঘৰ পাই গ'লোহি আৰু মাংসটো লৈ আহিলোঁ বিহু বুলি আৰু ইয়াত চাওক চাকি জ্বলাই দিলে যিহেতু আজি প্ৰসাদ দিবলৈ নাপায় তো আমাৰ বস্তু কি নোযোৱালৈকে তো বলকচোন জানমণি চাগে খঙত একেবাৰে গৰজি আছে তো বলকচোন ভিতৰৰ পৰা কি হৈ আছে চাওঁ মানে খং উঠি আছে বুলি ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াত দেখিছে ড্ৰেছ পোছাকো সলালোঁ অকণমান দেৰি হৈ গ'ল মানে জানমণি খং উঠাটো বাদেই দিওঁ জানমণি মানে একদম গা বেয়া গেছ উঠি অভাৰ মানে বিহু বুলি কিবা জলপান খাইছিলে এতিয়া গা বেয়া মানে মাংস বনাই আছে কিন্তু খাব পাৰিব নোৱাৰিব মানে একদম ঠিক নাইকিয়া হৈছে গতিকে মই এতিয়া যাওঁ মানে গেছৰ টেবলেট এটা লৈ আহোঁ ভাল অলপ মানে ভাল যাতে সোনকালে কাম দিয়ে তো বনাই আছিলে এয়া চিকেন লোকেল মুৰ্গী আৰু কি ক'ম আৰু মই চাৰিআলি পৰা আহোঁগৈ পটককৈ তো জানে ইয়াতো বেছি ভাল লাগিছে তো গেছ অভাৰ উঠি গৈছে তো গাইজ তাৰমানে বনাই আছে মই দেখাব নোৱাৰিলোঁ মই এতিয়া টেবলেট লৈ আহোঁগৈ চাৰিআলিৰ পৰা তো আপোনালোকে চাই থাকক ভিডিঅ'টো এইখন সোনকালে উলিয়া A few moments later. তো গাইজ মানে বিহুৰ ভাত খাই দিলোঁ জানমণি মানে একদম মূৰৰ বিষ আৰু মানে এই কি ক'ম আৰু গেছ অভাৰ হৈ নাখায়ে মই মানে অকণমান খাই দিলোঁ আৰু যাওক আৰু ওচৰতে কাজিয়াখন মানে ভাইটিহঁতে বাইকখন ছাইডত ৰখাই দিছিল টমটমখন আহি মাৰিলে সিহঁতে কাজিয়া কৰিলে তো এনেকুৱা মানুহবিলাকেই অভিনয় লিখিনা মানুহক মানে মাৰিছিল তেতিয়া ভাবিছিলোঁ আমাৰ অসমত এনেকুৱা মানুহ আছেনে কিন্তু আজি নিজে চকুৰে দেখিলোঁ আছে তো এইবিলাক বাদ দিলোঁ বাৰু তো এতিয়া মই মানে বিহুৰ ভাত আজি মাংসেদি খালোঁ কাইলৈ আকৌ মাছৰ জাল আঞ্জা বনাম তো আজিলৈ ইমানতে সামৰিছোঁ আৰু হেপী কাতি বিহু